ভাল লাগিছে না বেয়া লাগিছে আজি একদম ভাল এই ৰ'ব গাইছ আজি আৰু এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম কৰিলোঁ। আজিৰ ভিডিঅ'টো ধামাকাৰ পৰা ধামাকা হ'বলৈ গৈ আছে, কাৰণ আজি মই আপোনালোকক দেখাবলৈ যাম সোণাপুৰৰ দুৰ্গা পূজা। তো আহকচোন গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আমি এতিয়া সোণাপুৰ বালিগেটত আহি গ'লোঁ। এতিয়া ইয়াৰ পৰা মূৰ্তিখন মানে ওলাব, চাব পাৰিছে বহুত ভিৰ হয় ইয়াত। গাইছ এতিয়া মই ভিতৰলৈ যাই কিনে আপোনালোকক দেখাম। গাইছ চাব পাৰিছে বিয়াৰ দৃশ্যটো। গাইছ এইটো সোণাপুৰ বালিগেটৰ দৃশ্য হয়। গ'ল কেনেকুৱা? ভাল গ'ল না? তো আজি কেনেকুৱা লাগি আছে? পূজা শেষ হ'ব, মা দুৰ্গা ঘৰলৈ যাবগৈ। অঁ তো গাইছ এতিয়া আপোনালোকক মই সোণাপুৰ মাছ বজাৰৰ দৃশ্যখন দেখাম, ভিডিঅ'টো স্কিপ নকৰিব। তো আজি মোৰ লগত আহিছে মোৰ ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড ইৰফান আৰু চাহিদুল, জাগিৰ আৰু এইটো মেহেন্দি। তো আমি পাঁচটাই আজিৰ ব্লগটো শ্বুট কৰিবলৈ আহিছোঁ গাইছ। তো এতিয়া আমি বৰ্তমান সোণাপুৰ বালিগেটত আছোঁ। এতিয়া সোণাপুৰ মাছ বজাৰত যাম, তাৰপিছত সোণাপুৰ নিউ মাৰ্কেটত যাম, তাৰপিছত সোণাপুৰ দীঘাৰু গেটত যাম, আৰু য'ত মেইন মণ্ডপটো আছে তাত যাম গাইছ। গাড়ী যাব নিদিয়ে, আগত পুলিচ আছে, ইয়াত চব গাড়ীখিনি ৰখাই কিনে যাব লাগে। তো আগলৈ বহুত ভিৰ, চাব পাৰিছে গাইছ, বহুত ভিৰ। চব মানুহ ইয়াত গাড়ীখিনি থৈ কেনে খোজকাঢ়ি কেনে যায় গাইছ, চাব পাৰিছে। কাম কোনটো লবি ল। তো পূজা লাগিছেনে? পূজা লাগিছে। 150 টকা পটলা লগত দুটা বেলুন ফ্ৰী, যদি ধুনীয়া ছোৱালী 3টা বেলুন ফ্ৰী। অঁ ছোৱালী মানুহৰ বোলে বেলুন ফ্ৰী গাইছ। গাইছ এইটো দীঘাৰু ব্ৰিজৰ দৃশ্য হয় গাইছ, চাব পাৰিছে। গাইছ ইয়াত মানে সব গাড়ীখিনি থৈ কেনে আৰু ইয়াৰ পৰা মানে আৰু গাড়ী লৈ কেনে যাব নোৱাৰে, অনলি খোজকাঢ়া। গাইছ চাব পাৰিছে বহুত ভিৰ হয়, অনলি খোজকাঢ়ি যোৱা এইফালেদি। গাইছ এইটো ব্ৰিজতে সব মূৰ্তিখিনি মানে বহাই দিয়ে। যিমান না মূৰ্তি আছে আমাৰ ডিমৰীয়াত, যিমান না মণ্ডপ আছে, সব মণ্ডপৰ মূৰ্তি ইয়াত আনে গাইছ। আমাৰ ডিমৰীয়াৰ ভিতৰত যিমান না মণ্ডপ আছে, সব মণ্ডপৰ মূৰ্তি মানে এইটো দীঘাৰু ব্ৰিজত আনে গাইছ। ভিৰটো চাব পাৰিছে আপোনালোকে। তো গাইছ এতিয়া মই সোণাপুৰ মাছ বজাৰত আহি গ'লোঁ। এতিয়া সোণাপুৰ মাছ বজাৰৰ মণ্ডপটো আপোনালোকক মই দেখাম। তো গাইছ এইটো সোণাপুৰ মাছ বজাৰৰ গেটটো হয়, চাব পাৰিছে। এতিয়া ভিতৰলৈ যাম আৰু ভিৰটোও চাব পাৰিছে। পুৰা সোণাপুৰ মাৰ্কেটটো লৈ কিনে মানে পূজাটো হয়। তো গাইছ এতিয়া মই সোণাপুৰ মাছ বজাৰৰ মণ্ডপত সোমাই গ'লোঁ। এতিয়া মণ্ডপটো কেনেধৰণে সজাইছে মই আপোনালোকক দেখাম গাইছ। তো গাইছ এতিয়া সোণাপুৰ মাছ বজাৰৰ মণ্ডপটো আপোনালোকে চাব পাৰিছে গাইছ। সোণাপুৰ দীঘাৰু গেটৰ মণ্ডপটো দেখিবলৈ যাম। এনে শিয়ালগাটি বুলি কয় ঠাইটোৰ নাম। পূজা লাগিছে না? অলপ লাগিছে, মজা লাগিছে, একদম ভাল লাগিছে। তো বাইদেউ আজি পূজা শেষ হৈ যাব, কিবা ক'বনে? ভাল লাগিছে নে বেয়া লাগিছে? মা দুৰ্গা যাবগৈ ভাল লাগিছে।
আহিব ন এক বছৰ মূৰত আহিব ন আজি পূজা শেষ হৈ যাব কিবা ক'বনে ভাল লাগিছে ইয়া বেয়া লাগিছে নাই লগা ভাল ভাল লগা নাই মা দুৰ্গা ঘৰলৈ যাবগৈ ন তো গাইজ ভাল লগা নাই সোণাপুৰৰ বিগাৰু গেটৰ মণ্ডপত আহি গ'লো তো গাইজ সোণাপুৰ বিগাৰু গেটৰ মণ্ডপটো আপোনালোকে চাব পাৰিছে সোণাপুৰ শিয়ালকাটি বুলি কয় ঠাইটোৰ নাম সোণাপুৰ শিয়ালকাটিৰ মণ্ডপ হয় এইটো এতিয়া মই আহিছোঁ राम भाईर सन्मुखत ये पूजा बोली मैंने मातिसे आहिलो और घर में कुछ मिठाई वगैरह खिलाया और साथ में लास्ट टाइम में सिग्नेचर दिया है ভাল লাগিছে না বেয়া লাগিছে এক বছর মূলত আকৌ আহিব মা দুর্গা বলে বলে সোণাপুৰ হাই স্কুলত পঢ়িছিলোঁ তেতিয়া মানে মোৰ কি ক'ম জিগৰি ইয়াৰ জিগৰি দুশ্মন মানে মই বেছিভাগ তাৰ লগতে মাৰপিট লাগিছিলোঁ সোণাপুৰ হাই স্কুলত এতিয়া দিনখিনি বহুত মিছ কৰোঁ গাই মিছ লাগে না মিছ লাগে কিয় নালাগিব ন তামাম ইফালে পৰা নাচিলে মুখৰ মানে অৱস্থাটোৱে নাই আৰু মানে ডিঙিৰ এনেকুৱা নাচিছোঁ তো গাইজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতো ইউটিউবত ভাল লাগিছে নে বেয়া লাগিছে আজি বহুত ভাল একদম ভাল মই গৈ আছোঁ সোণাপুৰ নিউ মাৰ্কেটৰ মণ্ডপলৈ মেইন মণ্ডপত আহি গ'লোঁ সোণাপুৰ নিউ মাৰ্কেটৰ মেইন মণ্ডপত গাইছে আহি গ'লোঁ আমি পূজা পূজা লাগিছে নে চবৰ চবৰ লাগিছে তো গাইজ চাব পাৰিছে কিমান ভিৰ গাইজ চাৰিওফালে সোণাপুৰৰ মেইন মণ্ডপ ইয়াতে হয় গাইজ চাব পাৰিছে ইয়াৰ পিছত যে মণ্ডপটো সেইটো হয় সোণাপুৰৰ মেইন মণ্ডপ গাইজ সোণাপুৰ মেইন মণ্ডপৰ মূৰ্তিখন লৈ গ'লগৈ মই আহি কিনে পোৱা নাই বেয়া লাগিছে মই আপোনালোকক দেখাবলৈ পৰা নাই এতিয়া আমি আছো সোণাপুৰ মেইন নিউ মাৰ্কেটলৈ চাব পাৰিছে ইয়াত বহুত ভিৰ ভিডিওটো ইয়াৰ ভিতৰত সমাপ্ত কৰোঁ ভিডিওটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো গাইজ আৰু এটা ধামাকেদাৰ ভিডিঅ'ৰ সৈতে মই এণ্ট্ৰি কৰিম তো বাই বাই গাইজ